Guys, welcome back to my YouTube channel. Guys, আজি যাম আমি মানে সিলিন্ডাৰটো গেছৰ সিলিন্ডাৰটো আমি চেঞ্জ কৰিবলৈ যাম। আপোনালোকে চাই থাকক ভিডিওটো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ সিলিন্ডাৰটো চেঞ্জ কৰিম। বিহু সিজন হৈছে, সেই গতিকে এতিয়া সিলিন্ডাৰটো এতিয়া গেছৰ প্ৰয়োজন হ'বই। মানুহ আহিব, আলহী আহিব, চাহ দিয়া, আকৌ শাক ভাত বনোৱা, নহ'লে প্ৰব্লেম হৈ যাব মানে। সেই গতিকে আমি এতিয়া বেলেগৰ পৰাই ল'ব লাগিব, মানে অলপ বেছিকৈ ল'ব মানে। তাকে উপায় নাই, আমি আনিবগৈ লাগিব। এয়া আমি গৈ আছোঁ, ভাইটিয়ে মই। দাদাই তাতে আছে মানে, আমাক মাতি পঠাইছে নিবলৈ। আমি আহি আছোঁ আৰু আপোনালোকে চাই দিব ভিডিঅ'টো। আমি ইয়াত আহাজান পাই গ'লোহি। সেইটো আমি ইয়াত পাই গ'লোহি। এই দাদা আহিছে, আপোনাৰ পৰা দাদা আহিছে। গাইজ, আমি মানে এইটো লৈ ল'লোঁ, এতিয়া চেঞ্জ কৰি লৈ ল'লোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ চেঞ্জ কৰি ল'লোঁ আৰু চিলিণ্ডাৰটো। দাদা সেইফালে গৈছে, আমি এইফালে আহিছোঁ। মানে আজিকালি দুজন মানুহ উঠিলে হেলমেট লাগিবই, সেই গতিকে আমি দুয়োটাই আজি হেলমেট অনা নাই। সেইকাৰণে আমি গৈ আছোঁ আৰু এতিয়া হেলমেট অনা নাই। সেইফালে আমি এইটো ৰাস্তা দি সোমাই আহিছোঁ। এইটো দি মানে ইমান জাম নহয়। এইফালে ভিতৰুৱা ৰাস্তা, গাঁৱলীয়া মানে ভিতৰুৱা ৰাস্তা, এইফালে কোনো পুলিচৰ কাৰণে টেনশ্যন নাই আৰু সেইকাৰণে আহিছোঁ, এইফালে দি আহিছোঁ আৰু মানে কি আৰু মই উঠি আহিছোঁ আৰু এইফালে ভাইটিয়ে চলাই আহিছে, কাৰণ চলাই গ'লে মানে ভিডিঅ'টো কৰিবলৈ বেয়া হয়। সেই গতিকে মই উঠি আহিছোঁ। আৰু এইফালে দেখিছে, বহুত দিনৰ মূৰত মানে এনেকুৱা লাগিছে, আজি প্ৰায় এসপ্তাহ ওপৰতে হ'ল বৰষুণ দি থকা। কালিৰ পৰা মানে অলপ অলপকৈ ৰ'দ দিছে, আজি ফাইনেলি ভালকৈ দিছে ৰ'দটো। ধুনীয়া লাগিছে, ৰাস্তা পদূলিবিলাক চব শুকাই গৈছে, বহুতেই ভাল লাগিছে। আৰু এইফালে দেখিছে কি ধুনীয়া পৰিৱেশ। আৰু আমি গৈ পাবহি হৈছোঁ আৰু বেছি দূৰ নাই, অলপমান আছে। এই টাৰ্ণিংটো ঘূৰি জাষ্ট অকণমান গ'লে আমি পামগৈ। এইফালে দেখিছে আজি ফাংচন হ'ব, মানে আজি মানে আমাৰ ভাইটিহঁতৰ ঘৰৰ ওচৰতে ফাংচন হ'ব। ভাস্কৰ ৱৰ্কশ্বপ আহিব বুলি কৈছে। মানে কি আৰু আজি আকৌ ঘৰ যোৱা প্লেন আছিলে, সেই গতিকে ভিডিঅ'টো দিব নোৱাৰিব পাৰোঁ। ৰাতি আহিব মানে, ফাংচন হ'ব ইয়াতে, ঘৰৰ ওচৰতে জাষ্ট। আমি আহি পাই গ'লোহি ভাইটিহঁতৰ ঘৰ। আৰু আমি এইফালে এটাইটো দাঙিব নোৱাৰে, আমি দুয়োটাই ধৰি আনিছোঁ আৰু ইয়াত ঘৰ পাই গ'লোহি। এইটোৱে হৈছে আমাৰ ভাইটিহঁতৰ ঘৰ। জোতা খুলি লেতেৰা লাগিল। এইটো আমাৰ ভাইটিহঁতৰ ঘৰ হয়। আমি ইয়াত পাই গ'লোহি ঘৰত। এইটো চাওক কথা, ভাইটিয়ে বোলে লাজ বিচ কৰে বুলি কৈছে। ইমান ধুনীয়া ঘৰত হেনো আকৌ লাজ লাগিছে। এইফালে ভাইটিয়ে গেছটো ফিটিং কৰি দিছে, চিলিণ্ডাৰটো। আৰু আমাৰ নুনীক দেখা দিছোঁ। নুনী আফিলা, নুনী, এইটো আমাৰ ভাইটিহঁতৰ কুকুৰ। আপোনালোকে চাব পাৰে কি ধুনীয়া। নুনী আহা, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এইটো চাওক কি ধুনীয়া। আমাৰ দাদা আনিছিলে মানে মণিপুৰ নে মিজোৰামৰ পৰা আনিছিলে, মণিপুৰৰ পৰা আনিছিলে। নুনী যা,
বিজি মেন বিজি হৈ আছে পুৰা একদম ধামাকাদাৰ বিজি আৰু এই কাৰ লগত হা কাৰ লগত ছাৰ কাৰ লগত আপোনালোকক দেখা দিছোঁ আমাৰ ভাইটিহঁতৰ ঘৰ এইটোৱে হৈছে বোকাখাটত আছে মৌ মাইকী বুলি কয় এইটো আমাৰ ভাইটিহঁতৰ ঘৰ আৰু আমি মানে অহা 3 দিন 4 দিন মানে হ'ল আজি আহিছোঁ ভাইটিৰ ঘৰলৈ ইয়াতে ভাত চাত খালোঁ আৰু ধুনীয়াকৈ খোৱালে মাছ ৰাখিছিলে মাছে খালোঁ আৰু দালি গেছ এইটোৱে ভাইটিৰ ৰুম মানে কি বিহুৰ কাৰণে চাফা কৰিছে অকণমান সেই গতিকে মানে কাপোৰবিলাক এতিয়ালৈকে চিজিল কৰা নাই আচোন চিজিল কৰিব এই বিহু হোৱাৰ কাৰণে অলপমান চাফ চিকুণ কৰিছে আমি এয়া ভাইটিহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ হয় না থাক যাম আমি ইয়াত যাওঁ আমি ওলালোঁ আৰু যাবলৈ আমি এতিয়া বাহঁতৰ ঘৰলৈ যাম বাহঁতৰ ঘৰৰ পৰা মানে ঘৰ যাম আৰু গাইছ এইখনকে বোকাখাটৰ মৌ মাইকী বুলি কয় ইয়াতে মানে আমাৰ ST মানুহ মিচিং আমাৰ ইয়াতে বহুতখিনি মানুহ ইয়াতে আছে মানে কি বহুতেই ভাল লাগে মানে বোকাখাটলৈ মৌ মাইকী গাঁৱলৈ আহিলে গোটেই মানে নিজৰ মানুহবিলাক লগ পাওঁ নিজৰ চিনাকি মানুহ ধেৰ আছে এতিয়া আমি গৈ আছোঁ বাহঁতৰ ঘৰলৈ আমি পাবহি গ'লোঁ আৰু এইফালে তিনিআলি এটা পাম তিনিআলিটো লেফ্ট ছাইডেদি গ'লে আমি বাহঁতৰ ঘৰ পাম গাইছ আমি পাই গ'লোহি বাহঁতৰ ঘৰত আৰু এইফালে মইনা মইনা হাই কৈ দিয়া মানে মইনাহঁতে কাইলৈহে যাবগৈ বোলে ঘৰলৈ বিহুৰ কাৰণে আমি পাই গ'লোহি বাহঁতৰ ঘৰ এইফালে বা একদম কম্বল চম্বল শুই আছে আৰু এইফালে মইনা এইফালে স্বাধীন এইফালে বা শুই আছে ঠাণ্ডা লাগিছে বুলি কৈছে গা পা ধুই লৈ আৰু এইফালে জুনমণি নমস্কাৰ আজি মই কবিতা এটা গাম pressing in the morning pressing in the দাঁত কেইটা কিয়ে দিলে ধুনীয়াকৈ গাই দিলে এইফালে দেখিছে এই স্বাধীনে কি কৈ আছে মইনা তাই বোলে হাই কৈ দিয়া মা এটা দি দিয়া এইফালে মা এটা দি দিয়া ই একদম পুৰা বিজি মানে একদম ফেন বনোৱাত ব্যস্ত হৈ আছে দেখিছে কি টেপিছে ইয়ে জানে আৰু এইফালে পুৰা টেপিয়া আছে কি কৈ আছ কিনো সেইটো চাহ কি কৈ আছ এইটো অঁ সেইটো টেপিলে ফেনখন চলে অঁ মানে হাই কৰি দিয়ে হাই কৰি দিচোন হ'ব ন দিনো এইফালে হাই কৰি দিয়া অঁ উঠ হাই মা দি দিয়া গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব আৰু পুনৰ নতুন এটা ভিডিঅ' লগ আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা যিটো বেল আইকন সেইটো অন কৰিবলৈ নাপাহৰিব আজিলৈ